তাইক কৈছোঁ যে বসন্ত কালৰ খোলা খুলি মোক কবি খোলা খুলি লাহে লাহে টকা পইচা হ'লে নিম নহ'লে নিনো তাই কৈছে চেণ্ট্ৰেলৰ আপুনি মনো মই চেণ্ট্ৰেল চাকৰি নকৰাকৈ মই ভাত খাব পাৰিম মই গোবৰ পেলাম লাগিলে যাওঁ লাও পৰি দুটা নিম কিন্তু তোৰ বাপেৰ মাৰ কথা মনত শুনো তোৰ বাপেৰে অলপ কৰিব পাৰে তোৰ বাপেৰে যিকেইটা দৰমহা পাই বোলে আমাৰ কুকুৰটো বেছি ভাত খায় মই ডাইৰেক্ট কৰিছিলোঁ আৰু তাইক কৈছোঁ তই ফেশ্বনতে ভাল তই 16 17 18 বছৰ 22 বছৰলৈকে তই কালা থাকিব আবাৰতো 35 কালা থাকিব বা 40 কালা থাকিব মানে ছোৱালী আকৌ কুৰিতে বুঢ়ী বুলি কৈছে ন কৈছে সেইকাৰণে কৈছে আছে গৰু নেবাহাল তাক কৈছে পালচালে ভাল বোলে গাব ছোৱালী ধনী মানুহৰ ছোৱালী পটোৱাতকৈ মই কৈছোঁ ছাগলী দুজনী পোহাই ভাল কাৰোবাৰ বাহিনী মেলি চফা ক'ত খাই আহিব কি খাই আহিব ঘৰত বান্ধি থৈ দিলে চেচ চাপৰ পানী অকণ দিলি দেখাই দিলে 1800 খাচী হ'লে 2300 টকা 2 বছৰ দুটা পৰিল দিব আমি বহুত যোগ বিগ কৰি চাওঁ ল'ৰা ছোৱালী যদি মেট্ৰিকতে ফেইল কৰি সেই ল'ৰাটো এৰিব দিবা গেজত দি দিবা তেতিয়াহে সি হায়াৰ ছেকেণ্ডেৰী পঢ়িব যদি মেট্ৰিকতে ফেইল কৰি হায়াৰ ছেকেণ্ডেৰী নিদিবা মই যাওঁতে আৰু যদি বাপেকে 3বাৰ পঢ়িবলৈ কয় সেইটো নুবুজোৱাই ভাল মানে মোক সেইখিনি কোনো ফেচিলিটি আমাৰ গভৰ্ণমেণ্টে দিব নোৱাৰে নহ'লে মোৰ মাথা মই এতিয়া ভগা ঘৰত জুপুৰিত আছোঁ চৰকাৰে ঘৰত দিম বুলি কৈছে কাহানিকে দিব ক'ব নোৱাৰোঁ সেইখনো কাজিয়া হ'ব এতিয়া একদিন আপুনিতো পাবই লাগে ঘৰ পাবই লাগিব মোৰ মাথা হৈ গৈছে এনেই আপোনাৰ 11 চনত লিষ্ট নাম আহিছিলে নেকি লিষ্ট আহিছিলে এতিয়া লাইটটো কাটি থৈছে মোৰ ধেমালি কথা নেকি বিকলাংগ মানুহ এটা লাইট এটা কাটি থ'ব লাগে নেকি মই পইচা দিব নোৱাৰিলোঁ 12 16 22,000 দিব লাগে মই এতিয়া মই এইখন পইচাকে গোটাম নে ঘৰকে চলাম নে কি কৰিম দিনডাল বেয়া কৰি গৈছে প্ৰগ্ৰাম এটা কৰি আহোঁগৈহে তেতিয়াহ'লে সুস্মিতাৰ লগত বহুত দিন কথা বাৰ্তা শুনা নাই শুনে তাইক কৈছোঁ যে তই বিশালৰ লাগে কাপোৰ কিলাই কবি আমি প্ৰেম থাকিবই খালি তই ওপৰত কথাবোৰ নকবি আৰু তই ডাউকি নিচিনা নহবি মই পকা আমো পাৰি খাইছোঁ থেতলা নোখোৱাকৈ তোকনো পতাবলৈ কি কৰিবি নহয় প্ৰেমটোতো এনেকুৱা নহয় নহয় ন এইটো বজাৰত মানে কিনা নহয় এইটো বজাৰত কিনা হৈছে প্ৰেম বস্তুটো হৃদয় পৰা যায় মই কৈছোঁ মাছৰ চিতল খাবি চব্জি পটল খাবি আৰু মোৰ লগত কথা পাতিলে চিধা পাতিবি তই বাপেৰৰ লগত কথা পাতিছ হয় বাপেৰে মোৰ ঘৰত নাথাকিম মইহে তোৰ ঘৰত কেতিয়াবা থাকিমগৈ যোৱাই বুলি মই সেইকাৰণে কৈছোঁ তই নীতি নিয়মত থাকিবি তোক বিশালখন একে ৰাতি কিনি দিম কম দিয়া আগত শুবলৈ দিম সোণৰ পালেঙত শুবি খালি তই যদি সান্তনা কথাবোৰ মোক বুজি নাপাওঁ তে পেমেণ্ট নকৰিবি পাছত মই আকৌ বেয়া হ'ব মই এজন জনপ্ৰিয় মানুহ কালি মোক প্ৰশাসনত ধৰিব এই সুস্মিতাৰ ঘৰ এনে কোন জেগাত আছিলে তিতাবৰ মানুহবোৰ আহি থাকে বৰ দিগদাৰ ভাল ছোৱালী বাৰু সুস্মিতাৰ বিষয়ে অকণমান কৈ দিয়ক হেল্ল' অঁ কি কৰিছা বিহুত পিঠা বনাব নালাগে এই কোৱা শুনিছোঁ তোমালোকৰ ঘৰত কুকুৰে কামি দিছে কাৰোবাৰ বোলে আকৌ পাগলহে হ'বা গাখীৰ নেপালীয়ে ভেজাল কৰাটো আনিবানে নাই পেকেটটো আনিবা অঁ মোক গামোচা দিব নালাগে মোৰ এনেকৈ কথা খাই পেলাগে আৰু নালাগে মোৰখন ক'ৰবাত বিষাই এটাক দিবা দেউতাক ক'বা মই কি লাগে দিম বাৰু খালি ওপৰত কথা ক'বলৈ মনা কৰচোন দিয়া তোমালোকৰ মায়ে কি কোমল ধানৰ চিৰা খায় নে কি খায় নাই বকুল ধানৰ খায় মাক ফৰক এটা দিলে হ'ব নাই অঁ নহ'লে ষ্টিলৰ গামখাৰুযোৰ হ'ব বাপেক বা ৰমৰ বটল এটা দি দিম হ'ব 26,000 টকা ল'ব হ'ব ভালকৈ থাক আঁঠুৱাত তৰি শুই ল ফেনখন ওপৰ চুইচটো দি ল হিটাৰত লগাই ল'বি য'ত নাজানি হা কালাৰ বেয়া হৈ যাব চেঞ্জ হৈ যাব তোৰ পাথৰতে জইণ্টতহে আহিব হ'ব তোৰ লগত কথা পতাতকৈ মই কুকুৰ লগত পতা ভাল অ'কে